নমস্কাৰ মই সঞ্চয়তে কাট নিউজ চেনেলৰ সাপ্তাহিক বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো। সাধাৰণতে ধানৰ কঠীয়া ক'ত ৰুৱে পথাৰত সকলোৱে জানে। ৰোৱনীসকলে বাৰিষা দিনত পথাৰৰ ধান ৰুৱে, কিন্তু এখন গাঁৱৰ বুৰণী তথা জীয়ৰী বোৱাৰীসকলে পথাৰ নহয় পথাৰৰ সলনি ধান ৰুলে গড় কাপ্তানি পথত। ক'ত হে আছহিয়া গাঁও আৰু কিয়? আমাৰ কাট নিউজৰ সংবাদদাতা আনন্দ তেৰাঙে যুগুতাই পঠোৱা এই প্ৰতিবেদনখন চাওক। আন কতো নহয়, আছে এইখন বৰ অসমৰ মুলুকতে। কাৰ্বি আংলঙৰ বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত বৰজান এলেকাৰ ৰংকিমি ৭ নং ৱাৰ্ডৰ সুকাঞ্জনৰ ঘটনা এয়া। ৰংকিমি গাঁৱৰ ৰাইজে পথাৰৰ সলনি ধানৰ কঠীয়া ৰুলে গড় কাপ্তানি পথত। বৰজান সমষ্টিৰ অন্তৰ্গত এই গাঁওখন ৪০ বছৰৰ এখন পুৰণি গাঁও, কিন্তু এই ৪০ বছৰতো গাঁওখনৰ একো উন্নয়ন হোৱা নাই। ক'ত চৰকাৰ আহিল ক'ত গ'ল, কিন্তু গাঁৱৰ অৱস্থা তথৈবচ। Ini kan benam ke benam markan aja weh. Benam ke benam. Dua. कोई आता है नहीं रास्ता ऐसे पड़ा का पड़ा रह जाएगा। हाथी मार के ले जाए। हर साल ऐसे होता है। हाथी तो पल उठा। পৰিষদৰ কোনো শাসক নেতাই এইখন গাঁও তথা এলেকাৰ উন্নতিৰ কথা চিন্তা নকৰে। বিগত সুদীৰ্ঘ দিনৰ কংগ্ৰেছৰ কাৰ্যকালত এলেকাটোৰ ৰাইজে লংকি টিমুঙক ভোট দি দুবাৰকৈ জয়ী কৰিলে, যদিও পিছপৰা গাঁৱৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰিলে। এইবাৰ আৰু তেওঁক আৰু ভোট দিয়া নহ'ব, এনেদৰে সাংবাদিকৰ আগত গাঁৱৰ ৰাইজে অভিমত ব্যক্ত কৰিলে আৰু প্ৰতিবাদৰ প্ৰতীকী স্বৰূপ নেৰানেপেৰাকৈ বৰষুণৰ ফলত হোৱা বোকাময় গড় কাপ্তানি পথত ধান ৰুই দেখুৱালে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে। গাঁৱৰ ৰাইজে সাংবাদিকৰ আগত আৰু ব্যক্ত কৰিলে যে স্কুললৈ অহা যোৱা কৰা ল'ৰা ছোৱালীসকলকে ধৰি নানান কৰ্তব্য সমাধাৰ বাবে বাহিৰলৈ যোৱা নতুবা চিৰিয়াছ ৰোগীক নিবৰ বাবে 108 জৰুৰী সেৱা আদি কাৰ্যত গাঁৱৰ ৰাইজৰ কিমান সমস্যা হয়। ৰাইজৰ উন্নতি তথা বিকাশৰ জয়গান গোৱা বিজেপি শাসকীয় নেতা কোনোবাই ভাবি চাইছেনে কেতিয়াবা? সাধাৰণ দুখীয়া পিছপৰা ৰাইজৰ এই দুৰ্দশাৰ কথা। গড় কাপ্তানি বিভাগ বৈঠালাংছ সংমণ্ডলৰ চৰাম হেমাহি। ৪ বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল হামৰেন মহকুমাৰ গুৰুত্বপূৰ্ণ পথৰ তেলহৰ দলং। অৰ্ধ নিৰ্মাণ কৰি দায়িত্ব সামৰিছে বিভাগটোৱে। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা তেলহৰ জানৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে উপপথটি। বৈঠালাংছ বিধায়ক তথা পৰিষদৰ জনপ্ৰতিনিধিসকল ইফালেদি নিশ্চয় গাড়ীৰে অনেকবাৰ অহা যোৱা কৰিছে। এবাৰ অৰ্ধ সমাপ্তিৰ দলংখন কোনোৱে নেদেখাটো আশ্চৰ্য বিষয়। পশ্চিম কাৰ্বি আংলঙৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ তথা খেৰণি ডংকামুকাম বৈঠালাংছ আৰু হামৰেনলৈ যাতায়াতৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথৰ তেলহৰ জানৰ ওপৰত বিগত ৪ বছৰে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ঠিকাদাৰে। এই মাত্ৰ নহয়, পাহাৰ চুকফালে একো নাচায়, মানে যাবলৈ মানে গাড়ীটো মানে চকাটো দাবি যায়, মানে যাব নোৱাৰে, একেবাৰে নাচায়। মানে এই কাৰাপশ্যনৰ মাত্ৰ কাৰাপশ্যন মহচিং টিমু কাৰাপশ্যন। যোৱা কেইবাদিন ধৰি হোৱা ধাৰাবাহিক বৰষুণৰ ফলত সম্প্ৰতি যাতায়াতৰ ভীষণ সমস্যাত পৰিছে ৰাইজ। স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিত থকা এই তেলহৰ দলংখন নিৰ্মাণৰ ঠিকা লাভ কৰে খেৰণিৰ কমলগিৰি নামৰ ঠিকাদাৰে। বিগত ৪ বছৰে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰা হেতুকে উপপথটোৰ হামৰেন মহকুমাবাসীৰ ৰাইজে যাতায়াত কৰিবলগীয়াত পৰিছে। সকলো দেখি শুনিও নিৰ্বিকাৰে আছে জিলাখনৰ জনপ্ৰতিনিধিসকল। দলং নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱাকে ধৰি ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সমগ্ৰ হামৰেনবাসী ৰাইজ। চাওক এনেদৰে প্ৰতিনিধি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল লগতে ৰাইজ কেনেদৰে অসুবিধাৰ মাজত যাতায়াত কৰিবলগীয়া হৈছে। এইখন কাৰ্বি আংলঙত কিবা নহয় কিবা অভিনৱ ঘটনা ঘটেই। অভিনৱ ঘটনা মংগলজনক হলে সকলোৰ বাবে আশীৰ্বাদত কাৰণ হ'ব পাৰে, ভাল কথা।
কিন্তু কণ কণ ল'ৰা ছোৱালীৰ বাবে য'ত শিক্ষা জীৱনৰ প্ৰথম সপোন হয় আৰু সেইখন পবিত্ৰ শিক্ষা অনুষ্ঠানত কণ কণ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰা আহিলা যেতিয়া হয় আহজাহৰ পথ কি বুলি ক'ব যাৰ দ্বাৰা কাম ফেৰা সম্পাদিত হয় হেয়াই যদি এইখন সমাজৰ একাংশ মধু কথা লোকৰে কাণ্ড হয় আপুনি কি ক'ব লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এইখন লোৱাৰ ডিলাজী এলপি স্কুল ডিফু মাঞ্জা পথৰ কাষতে আছে এই এলপি স্কুল পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ বাবে এইখন এলপি স্কুলকো ভোটদান কেন্দ্ৰ হিচাপে অন্তৰ্ভুক্তি কৰা হয় অৱশ্যে ইয়াত কেৱল আজিৰ কথা নহয় পৰিষদ নিৰ্বাচনকে ধৰি বিধানসভা সাংসদ নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰ বৰষুণ বতৰৰ বাবে এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ যাবলৈ অসুবিধা নিশ্চয় হৈছে কিন্তু অসুবিধা অতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নামত ৰাস্তাৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰলৈ বোকাময় ৰাস্তা পাৰ কৰিবলৈ কণ কণ ল'ৰা ছোৱালীক পঢ়ুৱা ব্লেক বৰ্ডকে শাৰী শাৰীকৈ পাতি আহজাহাৰ অস্থায়ী ৰাস্তা সজোৱাটো জানো ভীষণ গৰ্হিত কাম নহয় স্কুলৰ হাতখনকৈ ব্লেক বৰ্ড শাৰী শাৰীকৈ পাতি সজাইছে ৰাস্তা মানুহ ইয়াৰ ওপৰেদি নিৰাপদ দলঙৰ ওপৰত অহা যোৱা কৰা দি কৰি আছে চিন্তাশীল তথা শিক্ষাৰ প্ৰতি অসীম ভক্তি থকাজনে এই ধৰণৰ নিম্নতন কাণ্ড জ্ঞানহীন কাৰ্য দেখি চকু কপালত উঠিছে 17 জুনত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচন কিন্তু নিৰ্বাচনৰ উত্তপ্ত বতাহৰ স্পৰ্শই অকনো আউল কৰা নাছিল বিশেষ এটা এলেকাৰ ৰাইজক নিৰ্বাচনৰ দিনা ৰাইজে ভোটদান কেন্দ্ৰলৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কথা মনত বৰকৈ আমনিও কৰা নাছিল আমনি কৰিছিল যদি মনত অহৰহ জ্বলি থকা একুৰা ক্ষোভ আৰু প্ৰতিবাদৰ জুই হেহে চৰকাৰী গড়কাপ্তানি পথতে ধান ৰুই কটালে ভোটাৰ ৰাইজে ক'ত ঘটিছিল বাৰু এনে এটা ঘটনা চাওক খেৰনিৰ পৰা সাংবাদিক বীৰেন ইংহিয়ে যুগুতাই পঠোৱা এই বিশেষ প্ৰতিবেদন পশ্চিম কাৰ্বি আংলঙৰ আমৰেং সমষ্টিৰ অন্তৰ্গত দিকলেম গাঁও চাওক এইখন গাঁৱৰ জীয়ৰী বুৱাৰীয়ে মিলি দিকলেম হাৱাইপুৰ বোকাময় পথত লগাইছে শালি ধানৰ কঠীয়া বিগত বহু বছৰৰ পৰাই পৰিষদৰ শাসকীয় দলৰ চূড়ান্ত বঞ্চনা কৰাৰ অভিযোগ আছে এইখন গাঁৱৰ দুখীয়া সহজ সৰল গয়াক প্ৰতিবাৰে ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ সময় আহিলে ভোটৰ জুলুঙা লৈ গাঁৱৰ ঘৰে ঘৰে ভোট ভিক্ষা কৰে ৰাইজৰ মিঠা প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচন হৈ যোৱাৰ পিছত পৰিষদৰ মসনদত নিজৰ শাসন সুস্থিৰ হৈ যোৱাৰ পিছতে নেতাসকল সকলো পাহৰি যায় এতিয়া ৰাইজ আৰু কিমানবাৰ প্ৰবঞ্চিত হ'ব শাসনৰ নামত শোষণ আৰু কিমান সহ্য কৰিব হেহে নিৰ্বাচনৰ দিনা ভোটদান কেন্দ্ৰলৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ হলনি যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ জাকৰ বাবে বোকাময় হৈ পৰে পট্টিত ধান ৰুই গয়াখনৰ ৰাইজে প্ৰতিবাদ কৰিলে বঞ্চনা শোষণ আৰু চৰম অৱহেলাৰ সাহস নেতাসকলে বাৰু এই দৃশ্য চাই বিগত বছৰকেইটাত কৰি অহা ভুলৰ অকণমান অনুশোচনা কৰিব পাৰিবনে বুকাজান বিধানসভা এলেকাৰ 25 নং নিলিপ সমষ্টিৰ অন্তৰ্গত তাৰাপুং বৰপুং এলেকাৰ ভোটাৰ ৰাইজে অতি বিকট সংকুলভাৱে মেলেঙত উঠি ভৰ বাৰিষাৰ কালিয়নী নৈৰ বুকুৰে পাৰ হৈ আহি ভোটদান কেন্দ্ৰসমূহত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ তাৰাপুং বৰপুং পূব কাৰ্বি আংলঙৰ বুকাজান বিধানসভা এলেকাৰ এয়া যেন মহাভাৰতৰ পাণ্ডৱ বৰ্জিত ঠাই আৰু ভৰ বাৰিষাত এয়া ভয়ংকৰ ৰূপ কালিয়নী নৈৰ যোৱা কেইবাদিন ধৰি একেৰাহে হোৱা বৰষুণৰ বাবে পাহাৰৰ ঢল নামি আহি উফন্দি উঠিছে কালিয়ানী নৈৰ বুকুত বাৰিষাৰ এই ভৰা নৈৰ বুকুৰে তাৰাপুং বৰপুং গয়াই মেলেঙত উঠি ইপাৰৰ পৰা আহি চহৰৰ মানুহৰ সৈতে যোগাযোগ স্থাপন কৰে আমাৰ কাৰ্ড নিউজৰ কেমেৰা পাৰ্চনে পঠোৱা ভিজুৱেলত সকলোৱে প্ৰত্যক্ষ কৰিছে কেনেকৈ অতি বিপদ সংকুল অৱস্থাৰে গয়া ৰাইজ মেলেঙত উঠি আহে 17 জুনৰ দিনাও এনেদৰে মেলেঙত উঠি আহি তাৰাপুং বৰপুং অঞ্চলৰ ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বজাৰ সামৰো কৰিবলৈ গয়া ৰাইজ এনেদৰে মেলেঙত উঠি আহিবলগীয়া হয় কি পুৰুষ কি মহিলা কি শিশু অথবা যুৱক যুৱতী মেলেঙত উঠি অহাৰ বাহিৰে গন্তব্যৰ নাই ইয়ালৈ নিৰ্বাচনৰ সময়ৰ বাহিৰে কোনো ৰাজনৈতিক নেতা পালিনতা নাহে আহিলেও খৰালি সময়তহে আহে বাৰিষাৰ সময়ত নাহে
সেয়েহে কালিয়নী নৈৰ ওপৰত দিয়া 20-25 বছৰৰ আগতে নিৰ্মাণ কৰা দলংখন এতিয়া দলঙৰ নামত অৱশিষ্ট হৈ যে ৰৈছে তাক সাহস নেতাসকলৰ দৃষ্টিতে নপৰে অথবা পৰিলেও সুখত জীৱন অতিবাহিত কৰা সাহস নেতাসকলে দুখ কষ্টৰ মৰ্মবেদনা বুজিবলৈ সক্ষম নহয় সমবিকাশৰ কথা কোৱা ৰাজ্য তথা পৰিষদৰ সাহস নেতাসকলে এই ঠাইখনৰ বাবে ইমান চূড়ান্ত অৱহেলা কিয় সমগ্ৰ তাৰাপুং বৰপুঙৰ গয়া ৰাইজৰ আশা এবাৰ পৰিষদৰ মসনদ দখল কৰিবলগীয়া আগন্তুক নতুন শাসক দলে তাহানি মহাভাৰতৰ পাণ্ডুৱা বৰ্জিত অতিশয় পিছপৰা এই তাৰাপুং বৰপুং এলেকালৈ এবাৰ বাৰিষাত আহি চাওক বুজি উঠক গয়া ৰাইজৰ দুখ আৰু এলেকাটোৰ উন্নয়নৰ বাবে কিবা উদ্যোগ লওক সময় হৈছে এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Dashwini classes Nagaon. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1 year engineering and medical coaching will start from 20th of June up to 5th July.
Ganj. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit adu Thelua Kreng Chitronola Ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদিবেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে। জুতি লগা। আচলতে ইয়াৰ আঁৰত কি আছে? ইয়াৰ আঁৰত আছে কাঞ্চ সৰিয়হৰ তেল, স্বাস্থ্যসন্মত, বিশুদ্ধ আৰু সোৱাদযুক্ত। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। 22 জুনৰ পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হয়। ডিফুৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা AS09 B3231 অমনি ভেনত কঢ়িয়াই অনা পোষ্টেল বেলট বাকচক লৈ এই উত্তপ্ত পৰিস্থিতি। বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকসকলৰ অভিযোগ এয়া অবৈধ বেলট বাকচ। লগে লগে শাসক পক্ষৰ বিৰোধী দলৰ সমৰ্থকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গো বেক বুলি পৰিস্থিতি উত্তাল কৰে। উত্তাল পৰিস্থিতিৰ মাজতে উন্মুক্ত জনতাৰ একাংশই শিলগুটি দলিয়াই দিয়াৰ ফলত সাংবাদিক সঞ্জু বৰা, মংগল সিংক্ৰ, ৰচন হানছে আৰু ব্যক্তিগত আৰক্ষী কমল ছেত্ৰী আহত হয়। Kili kaputa, mana suluk soda, lason bola pili, asinon lag suluk soda itu tek polong lok, belot paper lapen, ladak postal box laso kacini ne putak, rata tu confuse putak, non ladak suluk soda, mahor tek polong lok, asinon suluk soda mahor pek lang padi, itu mah kamera person Stefan Terona inpen non pek lang pon po. ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পৰা MGNৰেগাৰ উত্তম বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হ'ল কাৰ্বি আংলং জিলা। দেশৰ 17খন জিলাৰ ভিতৰত কাৰ্বি আংলং জিলাখনে নিৰ্বাচিত হোৱাত স্বাভাৱিকতে কাৰ্বি আংলংবাসী ৰাইজ উৎসাহিত হৈছে। কাৰ্বি আংলং জিলাৰ হৈ 19 জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দৌলাগোপে নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰে। খন জিলাৰ ভিতৰত কাৰ্বি আংলং জিলাই MGNৰেগা উত্তম বঁটাৰ বাবে নিৰ্বাচিত হোৱাটো স্বাভাৱিকতে জিলাবাসীৰ বাবে সুখবৰ। মানে মেণ্ডেজ ক্ৰিয়েট হৈছে 10,23,000 আৰু তাৰ সেইখিনি কাম কৰিব যাওঁতে যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বিল কৰিব লগা হ'ল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বিল কৰিব যাওঁতে ভূপেন হাজৰিকা মুকলি মঞ্চ 11টা ব্লকত এইটো বনোৱা হৈছে। DRDAৰ প্ৰকল্প সঞ্চালক হিৰলাজ মিলিকে অতিশয় আনন্দ প্ৰকাশ কৰি কাৰ্ড নিউজ সাংবাদিকৰ আগত মতামত ব্যক্ত কৰি কয় যে কাৰ্বি আংলং জিলাৰ মহিলাসকলক অগ্ৰাধিকাৰ দিয়া, গ্ৰামবাসী ৰাইজক অগ্ৰাধিকাৰ দিয়া, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া, দৰকাৰী আলোচনা বিলোচনাৰ বাবে সভা কক্ষ সাজি দিয়া ইত্যাদি কাৰ্যবোৰ সময়োচিতভাৱে সম্পাদন কৰি দিয়াৰ লগতে
হিতাধিকাৰীৰ মাজত সা-সুবিধাসমূহ সমবিতৰণ হোৱাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ পৰা এই সন্মান কাৰ্বি আংলঙলৈ আগবঢ়াইছে বুলি প্ৰকল্প সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। মৰম লগা কুকুৰা পোৱালিৰ ঠেং আছে 4টা। কণমাৰি কুকুৰা পোৱালিটোৰ বয়স এসপ্তাহ হৈছে। দেখাত অস্বাভাৱিক যেন লাগিলেও কুকুৰা পোৱালিটো আন পোৱালিকেইটাৰ সমানে সুস্থ। প্ৰকৃতিও কেতিয়াবা নিৰ্দিষ্ট সময়ৰ মতে নগৈ নিজৰ খেয়াল খুচি মতে সৃষ্টি কৰি ভাল পায়। প্ৰকৃতিৰ এই বিস্ময় ভৰা কাৰ্যৰ সন্দৰ্ভত বিজ্ঞানৰ কি ব্যাখ্যা হ'ব পাৰে? এই অপ্ৰাকৃতিক ঘটনাৰ স্থান খেৰণি এলেকাৰ ডিক্ৰিং গাঁৱৰ বেনটেন টেৰাঙৰ গৃহ। বেনটেন টেৰাঙৰ গৃহত এই কণমানি কুকুৰা পোৱালিটোক চাবলৈ এক প্ৰকাৰ মানুহৰ লানি নিচিগা সোঁত বৈছে। সাপ্তাহিক বিশেষ বুলেটিন আজিলৈ ইমানেই। মই সঞ্চয়তাই বিদায় লৈছো। পুনৰ লগ পাম অহা দেওবাৰে। চাই থাকিব কাট নিউজ চেনেল। ধন্যবাদ।